মিত্ৰ তো কি খবৰ আপোনালোকৰ নিজৰ ঘৰত যদি কিছুমান মানে ফলৰ গছ থাকে বা কিছুমান ধৰক চব্জিৰ গছ থাকে এই গছবিলাখান থাকিলে মানে বহুত ধৰণৰ মানে সুবিধা হয়। সুবিধা মানে কেনেকুৱা সুবিধাটো আপোনালোকে নিজে গমেই পাইছে। মানে বহুত বস্তু কিনিব নালাগে, মানে নিজৰ ঘৰৰে যেনেকুৱা আন ধৰি লওক এই চাওক নেমু টেঙা, এই নেমু টেঙা গাছটো ৰুইছিলোঁ। এতিয়া মানে নেমু টেঙা আপোনালোকে বজাৰৰ পৰা যিমানে বজাৰ কৰক, ধৰক মাছ চব্জি যিয়ে নিকিনক কিয়, আপোনাৰ ঘৰত যদি চব্জি খেতি থাকে বা পুখুৰীত যদি মাছ থাকে, মানে বজাৰৰ বস্তু আৰু ঘৰৰ বস্তু সোৱাদটো বহুত পাৰ্থক্য, বেলেগ বেলেগ। মানে বজাৰৰ মানে কিনি অনা বস্তুটোৰ সোৱাদটো সম্পূৰ্ণ বেলেগ, ঘৰৰ বস্তুটোৰ সোৱাদটো সম্পূৰ্ণ মানে বেলেগ। ধৰক আপোনাৰ পুখুৰীত মাছ আছে আৰু আপুনি বজাৰৰ পৰা মাছ কিনি আনিছে, পুখুৰীত মাৰা মাছটো আপুনি ৰান্ধিব আৰু বজাৰৰ পৰা কিনি অনা মাছটো আপুনি ৰান্ধিব, সোৱাদটো বেলেগ বেলেগ পাব। ঘৰুৱা বস্তুৰ সোৱাদটো একদম সম্পূৰ্ণ বেলেগ, বিৰাট টেষ্ট আৰু বঢ়িয়া ভাল লাগে। আৰু ঘৰত যদি আপোনাৰ মানে চব্জি গছ আছে, আপুনি বজাৰৰ পৰা যিবিলাখান চব্জি কিনি আনে ঘৰৰ চব্জি খাই পেলাই আপুনি বহুত টেষ্ট পাব। গতিকে মই কথাটো যে কৈছোঁ কথাটো সঁচা নে মিছা তো কমেণ্ট কৰি মোক জনাই যাব।